বিলাসীরা অসম জিন্দাবাদ 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 বিলাসীরা অসম জিন্দাবাদ 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 জয় অসম জয় অসম জয় অসম জয় অসম বিলাসীরা অসম জিন্দাবাদ 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 বিলাসীরা অসম জিন্দাবাদ 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 জয় অসম জয় অসম জয় অসম কি কম এইটো ঘটনাটো দেখিছে ৰাইজ অলৰেডি বিলাসী সেনা অসম তথা কেন্দ্ৰীয় সমিতি শৃংখল চলিহাক আমাৰ টাৰ্গেট কৰি লৈছে এটা স্বয়ম্ভূ এটা বঙালী সম্প্ৰদায়ৰ অৰ্গেনাইজেশ্যন তেওঁলোকে আমাক খুব কৈ থাকে মুখামুখি সংঘৰ্ষ কৰিম মুখামুখি যুদ্ধ কৰিম খুব মই আজি ঠাণ্ডা মগজে কৈছোঁ গহীনকৈ ক'ব বিচাৰিছোঁ দুটামান কথা এই এক বছৰে হোৱা নাই ছমাহে হোৱা নাই অলপ দিনৰ আগত মনত আছেনে যে মায়ং কলেজত এটা ল'ৰাই এখন আপোনাৰ নটিচ বঙালী সম্প্ৰদায়ৰ ভাষাত বঙালী ভাষাত চাৰ্কুলেট কৰিছিলে তাতে গৈ মৰিগাঁৱৰ জিলা সমিতিয়ে গৈ আপোনালোকৰ সেই দুজন ল'ৰাক পাব্লিকেলি যে সকলো সন্মুখত কেমেৰাৰ সন্মুখত যে আঁঠু কঢ়াই দিছিলে তাৰপিছত আপোনালোকে কি কৰিলেনো তাৰপিছত আপোনালোকে ক'লে মাৰিম কাটিম যুদ্ধ কৰিম আমুক কৰিম তামুক কৰিম ভুচুক কৰিম এইবিলাক চব মুখতে থাকি যায় হয় নহয় ধোঁৱা সাপতো ফচফচনি বহুত ধোঁৱা সাপে যে বহুত ফচফচায় কিন্তু সি একো কৰিব নোৱাৰে ফেটি সাপ হ'লে বেলেগ কথা আছিলে বেছি আৱাজ দি নাথাকে ডাইৰেক্ট চিধাকৈ মাৰে তহঁতৰ নিচিনা ধোঁৱা সাপ 100ডাল থাকিলেও লাভ নাই ঠিক আছে আমাৰ এটা ফেটি সাপে যথেষ্ট 2 নম্বৰতে হ'ল তাৰপিছত একো কৰিব নোৱাৰিলে তহঁতে বহুত ডাঙৰ ডাঙৰ লেকচাৰ ডাঙৰ ডাঙৰ কিবা যদি আন্দোলন কৰ কিবা কৰ তাৰপিছতে কি হ'ল আমাৰ ল'ৰাকেইটা এগেইনষ্টত তহঁতি FIR দিলেগৈ য'ত তহঁতি বলে নোৱাৰ FIR দিলি আৰু FIR দি তাৰপিছতে ল'ৰাকেইটা আমাৰ মৰিগাঁও জিলা সমিতি 6-7জনে 15 দিনমান জেল খালে ফাইন তাৰপিছত এই তহঁতে যে আঁঠুকাই থোৱা ভিডিঅ'টো এবাৰ দেখাই দিছোঁ চা দেই তাতে আঁঠুকাই থোৱা ভিডিঅ'টো যে সেইটো আকৌ এবাৰ মনত পেলাই দিছোঁ তোমাৰ নামটো কি গোবিন্দ চৰকাৰ মৰিগাঁও জিলাৰ অন্তৰ্গত মায়ং কলেজত বঙালী ভাষাৰ যি এক মই জাননী ঘোষণা কিবা জাননী লিখিছিলোঁ মই সেইটো ভুলতে কৰিলোঁ আৰু তাৰ কাৰণে মই সমগ্ৰ অসমবাসীৰ সন্মুখত মই সমগ্ৰ অসমবাসীৰ সন্মুখত মই ৰাজহুৱাকৈ ক্ষমা ভিক্ষা খুজিছোঁ আগন্তুক দিনত এনেকুৱা ঘটনা কোনোদিন নহয় অসমীয়া ভাষাক মই কেতিয়াও অপমান নকৰোঁ মোক পুনৰ ক্ষমা কৰি দিব ঠিক আছে হ'ব নালাগে আমি কলা ৰং মাৰি পেলাই অসমীয়া লিখিবলৈ কৈছোঁ ওপৰত পৰিচিত এখন ফালি দিওঁ নেকি কেছৰ কথা নহয় ৰং কলা ৰং মাৰি থলে গম পাব কি হৈছে এই বঢ়িয়া ঠিক আছে গম পাইছে নে নাই কলা ৰং মাৰি থোৱা মানে ডাৰ্কে মাৰ হ'ব বন এখন আমি বিলাসী সেনা অসমে আহি পেলাই এখন কলা ৰং মাৰি দিছোঁ কলা ৰং সানি দিছোঁ লগাই লোৱা বিলাসী সেনা অসম আহি গ'ল ইয়াতে দুইফালে মাৰিবলৈ হা বোথ চাইড ৰং আহিছে ৰং লাগিব অলপ ভাল কাম এটা কৰিলোঁ কিজানি আজি বঢ়িয়া কৰি যোৱা বঢ়িয়া শুভ বিদ্যমান আৰু
এইফালে দুই ফালে এইফালে মোৰ হাত ভৰি হাত দিয়ে কবা কৰ হোৱা নাই আৰু অলপ নহ'ল চুলো এইটো ধৰাচোন মোৰ হাতখন কপি থাকে অসমীয়া জাতি আৰু ভাষাক কোনো ধৰণে অপমান কৰা নহ'ব। বীৰ লাচিত সেনা অসম টকালৈকে অসম কিন্তু দ্বিতীয় ত্ৰিপুৰা হ'বলৈ দিয়া নহ'ব, এয়া স্পষ্ট কথা। মন্দিৰৰ যিটো কালীবাৰী মন্দিৰ যিটো আছে তিনিচুকীয়াত, তাতে বাংলা আখৰ দেখি হেনে এই যে তিনিচুকীয়াৰ বীৰ লাচিত সেনা যেটা পাপুত গজা এটা সংগঠন বীৰ বীৰাংগনাৰ নাম লৈ অকল মাত্ৰ সব টাৰ্গেট বাঙালী টাৰ্গেট কৰি লোৱা হয়। আমি সদৌ অসম বাঙালী সুৰক্ষা মঞ্চ আৰু সুৰক্ষা সমিতি আমি তীব্ৰভাৱে গৰিহণা দিছোঁ। এনে কাৰ্যৰ পৰা যদি বিৰত নাথাকে আগন্তুক দিনত কিন্তু মুখামুখি যুদ্ধৰ কাৰণে আমি ৰেডি আছোঁ। যদি দম থাকে আমাৰ লগত লাগ। আৰু তেওঁলোকে এটা কথা কৈ দিওঁ যে অসম হ'ল মাল্টি লেংগুৱেজ ষ্টেট, তাৰ সাথে অসমত 3টা লেংগুৱেজ হ'ল চৰকাৰ স্বীকৃত, বাংলা, বড়ো, অসমীয়া। অসমত কি বাংলা বেন আছে নেকি? যদি বেন আছে তেতিয়াহ'লে মই এই পইচা কিয় বাংলা আখৰটো বেন কৰি দেখা। মই শৃংখলচলীয়াক কৈছোঁ এই যে 500 টকাতে বাংলা আখৰ লেখা আছে, এইটো বেন কৰি দেখা যদি দম আছে। তহঁতক চেনেল কৰি দিছোঁ। আজি আপোনাৰ কোচবিহাৰত মধুপুৰ যিটো সত্ৰ আছে তাত কিন্তু বেনাৰত কিন্তু অসমীয়া আছে। আজি এই যেটো বংগ নিখিল ভাৰত বংগ সাহিত্য সভাৰ যেটো বেনাৰত কলা ৰং সানিলে এই ভিডিঅ' কিন্তু আজি তাতে বেংগলত থকা বিভিন্ন জাতীয় সংগঠনে দেখিছে। তেওঁলোকে আমাক কৈছে যে আমি এইটো কলা ৰং সানি দিম কাৰণ কি এইটো বেংগল হয়, ইয়াতে অসমীয়া নচলিব। আমি কৈছোঁ ৰিকুৱেষ্ট কৰিছোঁ যে এই কেইটামান পাপত গজা পাগলা যেটো অসমখন ভাঙিব বিচাৰি আছে, যিখন ব্ৰাদাৰৰ মাজত ভাতৃত্ববোধ নষ্ট কৰিব আছে, এই পাপত গজা কেইটা কেপি খোৱা কেইটা মালৰ ভাটি থকা কেইটাৰ কথাত আপোনালোকে উচলিত নহ'ব। আমি অসমীয়া বেংগলী ভাই আছোঁ, ভাই থাকিম। এই কেইটামান পাপত গজা এইকেইটাক আমি শিক্ষা দিব পাৰোঁ। আৰু ডিজেপি ভাস্কৰ জ্যোতি মহন্তক আমি ৰিকুৱেষ্ট কৰোঁ যদি আপুনি যদি শিক্ষা দিব নোৱাৰে আমাক কওক, আমি ইহঁতক চচৰাই পিটি তাক শেষ কৰি দিম, মানে ৰাস্তাত নামাৰি দিম। মানে ইহঁতৰ যিটো ফান্দামী ভদ্ৰামী এই ভদ্ৰামী আমি নষ্ট কৰিম। আৰু ইহঁতৰ গুৰু যেটো হাফ প্লেট মাংস এই যে আমাৰ শৃংখলচলীয়া যিটো ডাম্পাৰ কেলেংকাৰী ই অকল মাত্ৰ বাঙালী টাৰ্গেট কৰে। তেওঁক আমি হুঁচিয়াৰ কৰি দিছোঁ যদি দম আছে মুখামুখি আমি যুদ্ধ কৰ। নিরীহ মানুষের উপর আক্রমণ কিয় করা? তোতে বি নহয় তোতে কাপুরজ পরিষদ দিছা। আমি লাস্ট হকিয়ানি দি দিছোঁ তেওঁলোকে বাঙালিৰ ওপৰত যদি আক্ৰমণ কৰি তাৰ প্ৰত্যাক্ৰমণ হ'ব। আজি সাহিত্য সভা বড়ো ভাষাত বড়ো সাহিত্য সভা আছে, তাতে বড়ো লেখা আছে। আজি কোচ ৰাজবংশী সাহিত্য সভা আছে, তাতে কোচ ৰাজবংশী ভাষা লেখা আছে। সকলো অধিকাৰ আছে, এইটো গণতন্ত্ৰ দেশ। তাতে যাতে আপোনালোকৰ হিম্মত নাই, অকল মাত্ৰ বাঙালী সাহিত্য সভাক আপোনালোকে টাৰ্গেট কৰি লৈছে। গতিকে এনে কাৰ্যৰ পৰা বিৰত থাকক। অসমখন শান্তিৰে চলি আছে, হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলি আছে। আৰু যদি যুদ্ধ কৰিব মন আছে আমাৰ লগত যুদ্ধ কৰক, আমাৰ হাজাৰ সৈনিক ৰেডি আছে আপোনাৰ কাৰণে। যদি শিৱসাগৰ যাব লাগে আমি শিৱসাগৰ যাৱাৰ কাৰণে প্ৰস্তুত আছোঁ। ইয়াত নিখিল ভাৰত বংগ সাহিত্য সভাৰ যিটো বেনাৰত আৰু এটা আমাৰ মন্দিৰৰ যিটো কালীবাৰী মন্দিৰ যিটো আছে তিনিচুকীয়াত, তাতে বাংলা আখৰ দেখি হেনে এই যে তিনিচুকীয়াৰ বীৰ লাচিত সেনা যেটা পাপুত গজা এটা সংগঠন বীৰ বীৰাংগনাৰ নাম লৈ অকল মাত্ৰ সব টাৰ্গেট বাঙালী টাৰ্গেট কৰি লোৱা হয়। আমি সদৌ অসম বাঙালী সুৰক্ষা মঞ্চ আৰু সুৰক্ষা সমিতি আমি তীব্ৰভাৱে গৰিহণা দিছোঁ। এনে কাৰ্যৰ পৰা যদি বিৰত নাথাকে আগন্তুক দিনত কিন্তু মুখামুখি যুদ্ধৰ কাৰণে আমি ৰেডি আছোঁ। যদি দম থাকে আমাৰ লগত লাগ। अरे कहना क्या चाहते हो?
তাৰপাছতে আহি গ'ল যোৱাকালি এইটো ঘটনা। যোৱাকালি ঘটনাটো দেখিছোঁ, যিটো ঘটনাত আমাৰ বীৰ লাচিত সেনা অসম তিনিচুকীয়া জিলা সমিতিয়ে তিনিচুকীয়া মাজমজিয়াত তহঁতৰ প'ষ্টাৰ, তহঁতৰ ভাষাত লিখা এখন বেনাৰ প'ষ্টাৰত ক'লা ৰং সানি দিলে। তাৰপিছত তহঁতি আকৌ আজি উৎপাত কৰিছোঁ, যোৱাকালি উৎপাত কৰিছোঁ। তাৰপৰা যদি মুখামুখি সংঘৰ্ষ কৰ, চেলেঞ্জ কৰ, যুদ্ধ দিয়, যদি শিৱসাগৰলৈ আহ, শিৱসাগৰ নালাগে গুৱাহাটীলৈকে আহ, ঠিক আছে। গুৱাহাটীটো এতিয়া বৰ্তমান অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ এনে এডোখৰ চেণ্টাৰ হয়, এনেকুৱা জেগা হয় য'ত সকলো কমিউনিটি মানুহ আছে। তহঁতি শিৱসাগৰত যাবই নালাগে, তহঁতৰ শিৱসাগৰ গ'লে বাইপাছ চাৰ্জাৰী হৈ যাব, তই গমেই পোৱা নাই। নালাগে গুৱাহাটীলৈকে আহ, গুৱাহাটীত লগ কৰোঁ এবাৰ। এইটো বহুত তহঁতলৈ ৱেলকাম থাকিলে। মোৰ ইয়াৰ পৰা বঙালী সম্প্ৰদায়ৰ ওপৰত একো ক'বলগীয়া নাই। মোৰ লগৰ বন্ধু আছে বঙালী সম্প্ৰদায়ৰ, মোৰ লগৰ জ্যেষ্ঠজন আছে, ইভেন মোতকৈ কনিষ্ঠজন আছে, বিশ্ববিদ্যালয়ৰ মোৰ ছিনিয়ৰ্ছ এণ্ড জুনিয়ৰ্ছ আছে। কিন্তু এইটো যে মুখত যে আপোনাৰ পট বহুত যে টপটপাই থকাটো, অলপ দিনৰ আগত দেখিছিল নাই? আপোনাৰ ক'লা ৰং সানি দিয়া হৈছিলে আপোনাৰ সাৰদা নামৰ যিটো পথ, গুৱাহাটী এটা পথ তহঁতৰ ভাষাত লিখিছিলি, সেইটো ক'লা ৰং সানি দিয়া হৈছিলে, দেখিছিলি? গুৱাহাটীত এখনো নাই, চব ক'লা ৰং সানি দিলোঁ। এতিয়া কালি সানি দিয়া হ'ল তিনিচুকীয়াত, তাৰ আগত মৰিগাঁৱত। এতিয়া তোৰ মুখত ক'লা ৰং সানি দিম। তই বৰ এটা কি চেল বেলাই আছ ন কোনোবা অৰ্গেনাইজেশ্যনৰ পৰা? তোৰ মুখত সানিবলৈ নাই, তোৰ জন্মগতভাৱে মুখত সানি দিয়া হৈছে। এতিয়া এইটো স্কিনৰ কালাৰটোতে ক'লা ৰং সানি দিয়া হৈছে। এবাৰ এটা কাম কৰিবি, আইনা ফ্ৰণ্টত চাবি, তোৰ সন্মুখৰ লগত থিয় হোৱা গোটেইখিনি স্কিনৰ কালাৰটো তোৰ নিচিনা নহয় মানে। তই এনেকৈ চটপটাই থকাৰ কাৰণে তোৰ জাতিৰ কলংকৰ কাৰণে তোৰ মুখত ক'লা ৰং সানি দিয়া হৈছে। আৰু ধন্যবাদ হ'ল এটা কথা শুন, আমাৰ কি কৈছে, বীৰ লাচিত সেনা অসমৰ ল'ৰাই শিখৰ খায়, তিৰংগা খায় আৰু কি খায়, কেবি খাই গৈছে। আমাৰ লাচিত সেনা অৰ্গেনাইজেশ্যনৰ ল'ৰাকেইটাই শিখৰ খায়, তিৰংগা খায়, কেবি খায়। তইতো জাতি তেজ খাইছ, জাতি অসমীয়া জাতি তেজ খাইছ, গম পাইছ? অসমীয়া জাতি তেজ খাবলৈ বীৰ লাচিত সেনা অসমে নিদিয়ে। ত্ৰিপুৰাত যেনেকৈ ত্ৰিপুৰীসকল নাইকিয়া হৈ গুচি গ'ল, ত্ৰিপুৰাত তহঁতে যি উল্টা পুল্টা কৰিলি, সেই এটা হিষ্ট্ৰী জানো, তহঁতৰ ইতিহাস জানো। 16জন তুৰ্কীৰ হাতত পৰাস্ত হোৱা এটা জাতি, ঠিক আছে? আৰু এইখন অসম হয়, অসমৰ অসমীয়া ত্ৰিপুৰীৰ নিচিনা নহয়। সুবিধা কেতিয়াও কোনো কাৰণত বীৰ লাচিত সেনা অসম থকালৈকে নিদিয়ে। কথাষাৰ মনত ৰাখি থ। ধন্যবাদ। জয় অসম।